মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিবলৈ চেষ্টা কৰিম প্ৰেজেন্ট টেন্সৰ এটা ভাগ প্ৰেজেন্ট ইনডেফিনিট টেন্স প্ৰায়ে কয় সকলো টেন্সৰ ভিতৰত এই প্ৰেজেন্ট ইনডেফিনিট টেন্সটোই যথেষ্ট টান গতিকে ছাত্ৰ-ছাত্ৰীসকলক সহজতে বুজি পোৱাকৈ বা উপযোগী হোৱাকৈ আজি এই টেন্সটোৰ বিষয়ে আলোচনা কৰিম ডিয়াৰ ষ্টুডেন্টস প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ অন্তৰ্ভুক্ত হেবিচুৱেল একচন অৰ্থাৎ অভ্যাসগত কামবোৰৰ উদাহৰণ আজি জানি লওঁ আহাচোন নমস্কাৰ সকলোকে পুনৰবাৰ ডিপ ইনফৰমেশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ প্ৰথমতে আমি জানি লওঁ হেবিচুৱেল একচন অৰ্থাৎ অভ্যাসগত কাম মানে কি যিকোনো এটা কাম বাৰে বাৰে ৰিপিটলি কৰি থকাকে বুজায় মনত ৰাখোঁ আহাচোন পুনৰাবৃত্তি কামৰ বাবে ব্যৱহাৰ কৰা এডভাৰ্বছবোৰ হ'ল এভৰি ডে অলৱেজ অন ছানডে এভৰি উইক ডেইলি ইউজুৱেলি অফেন ইচ উইক এটচেট্ৰা আফটাৰ অল দ'জ একশ্যনছ that happen frequently and regularly as a habit তেনেহলে আহাচোন 10টা অভ্যাসগত কামৰ বাক্য উল্লেখ কৰা সূত্ৰৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ ইয়াত সিঙ্গুলাৰ সাবজেক্ট প্লাস ভাৰ্বটোৰ লগত এছ বা ইয়ে যোগ হ'ব প্লাস অবজেক্ট আৰু প্লুৰেল সাবজেক্টৰ লগত ভাৰ্বৰ বেছ ফৰ্ম বা প্ৰেজেন্ট টেন্স প্লাস অবজেক্ট ঠিক সেইদৰে আইৰ লগত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম ব্যৱহাৰ হয় আৰু অবজেক্ট ব্যৱহাৰ কৰিব লাগিব উপৰোক্ত এই সূত্ৰ তিনিটাৰ সহায়ত প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্যবোৰ সহজে গঠন কৰিব পাৰোঁ তাৰে কেইটামান বাক্যৰ উদাহৰণ হ'ল নম্বৰ 1 আই ইউজুৱেলি গো টু বেড এট 10 PM মই সাধাৰণতে বা সচৰাচৰ ৰাতি 10 বজাত শুবলৈ যাওঁ নম্বৰ 2 সি অলৱেজ ড্ৰিংকছ মিল্ক ফৰ ব্ৰেকফাষ্ট তাই সদায় ৰাতিপুৱা আহাৰত গাখীৰ খায় নম্বৰ 3 উই অফেন প্লে ক্ৰিকেট আফটাৰ স্কুল আমি স্কুলৰ পিছত প্ৰায় ক্ৰিকেট খেলোঁ Number 4, my mother wakes up at 6 PM every morning. মোৰ মা প্ৰত্যেক ৰাতিপুৱা 6 বজাত উঠে। Number 5, many trees lose their leaves in autumn. বহুতো গছে শৰৎকালত সিহঁতৰ পাতবোৰ হেৰুৱায়। Number 6, the conference begins at 10 AM on Monday. সন্মিলনখন সোমবাৰে পুৱা 10 বজাত আৰম্ভ হ'ব। Number 7, we go to school daily. আমি প্ৰতিদিনে স্কুললৈ যাওঁ নম্বৰ 8 হি ইটছ ব্ৰেড এণ্ড বাটাৰ বিফৰ গোয়িং টু স্কুল তেওঁ স্কুললৈ যোৱাৰ আগতে ব্ৰেড আৰু বাটাৰ খায় নম্বৰ 9 চি ৰানছ এভৰি মৰ্ণিং তাই প্ৰত্যেক ৰাতিপুৱা দৌৰে নম্বৰ 10 ৰাজেন ৱাছেছ হিজ কাৰ ইচ উইক ৰাজেনে প্ৰতি সপ্তাহে তেওঁৰ গাড়ীখন ধুৱে ডিয়াৰ ভিউৱাৰ্ছ ফ্ৰেণ্ডছ এণ্ড মাই ষ্টুডেণ্টছ যদিহে আমাৰ ভিডিঅ'টো ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপকৃত হয় তেনেহলে আমাৰ ভিডিঅ'বোৰত লাইক কমেণ্ট আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আপোনালোকৰ বহুমূলীয়া পৰামৰ্শৰ বাবে অপেক্ষা কৰি ৰ'লোঁ যাতে আমি অধিক উৎসাহিত পাওঁ আৰু যিসকল আমাৰ চেনেলটোত নতুন হয় সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আৰু অধিক উৎসাহিত কৰিব বুলিও আশা কৰিলোঁ ধন্যবাদ